নমস্কাৰ বন্ধুসকল, মই উৎপল। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। এটা নতুন ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে নিশ্চয় চাই যেন। আৰু আজিৰ ভিডিঅ'ত কথা পাতিবলৈ গৈ আছোঁ IPL ইতিহাসৰ টপ 5 সৰ্বশ্ৰেষ্ঠ বলিং ফিগাৰ্ছৰ কথা পাতিবলৈ গৈ আছোঁ। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব, কিয়নো IPL বুলিলে আমি সদ্য বেটছমেনৰ কথা বা ৰানৰ কথা এই সকলোবোৰ ৰেকৰ্ডছৰ কথা আমি আলোচনা কৰা হয়, কিন্তু বলিঙৰ ক্ষেত্ৰত আমি অলপ কম গুৰুত্ব দিয়া হয়। আৰু এনেকুৱা লগাও হয় যে IPLখন বা 20 অভাৰ ক্ৰিকেটবোৰ অকল বেটছমেনৰ কাৰণে বা বিশাল ৰানৰ কাৰণেহে আমি চাওঁ, কিন্তু সেই ৰান বা বেটছমেনৰ উপৰিও এনেকুৱা কিছুমান ৰেকৰ্ডছ আছে, সেই ৰেকৰ্ডবোৰ আমি মন কৰা নহয়। সেইকাৰণে ভাবিছোঁ আজি তেনেকুৱা এটা ৰেকৰ্ডছৰ বিষয়ে আজি ভিডিঅ'টো লৈ আহোঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে ভাল পাব চাই, শেষলৈকে নিশ্চয় চাব যেন। তেতিয়াহ'লে আহকচোন সৰ্বশ্ৰেষ্ঠ মেটছৰ বলিং ফিগাৰ্ছৰ কথা ক'বলৈ গ'লে টপ 5 লিষ্টখনত মাত্ৰ দুজনহে ভাৰতীয় বলাৰে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। কিয়নো আচৰিত লগা এটা কথা নহয়নে বাৰু? IPLখন সৰ্বসাধাৰণতে ভাৰতকে মুখ্য কৰি পেলাই পতা হয়, কিয়নো ভাৰতীয় খেলুৱৈ 7জন আৰু বিদেশৰ খেলুৱৈ 4জনক লৈ পেলাই দলটো গঠন কৰি পেলাই মেটছখন খেলা হয়। কিন্তু ৰেকৰ্ডছৰ কথা ক'বলৈ গ'লে বিদেশী খেলুৱৈ আগস্থান পোৱাই বুলি কোৱা হয়, আৰু বিদেশী খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শনো আগবঢ়াই আছে IPL। সেইকাৰণে চাগে টপ 5 লিষ্টখনতো আজিৰ 3জনকৈ বিদেশী খেলুৱৈ সোমাই আছে আৰু দুজনহে মাত্ৰ ভাৰতীয় খেলুৱৈ সন্নিৱিষ্ট হৈ আছে। তেতিয়াহ'লে প্ৰথমতে আহোঁ 5 নম্বৰজন খেলুৱৈৰ কথা। 5 নম্বৰজন খেলুৱৈ হৈছে ভাৰতৰ ঈশান্ত শৰ্মা। ভাৰতৰ বেগী বলাৰ ঈশান্ত শৰ্মাই এই লিষ্টৰ 5 নম্বৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ 2011 চনৰ 27 এপ্ৰিল তাৰিখে কোচি টক্কৰছ কেৰালাৰ বিপক্ষে মেটছখনত 3 অভাৰ বলিং কৰি 12 ৰান খৰচ কৰি 5টাকৈ উইকেট দখল কৰি পেলাই এই লিষ্টৰ 5 নম্বৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত যদি 4 নম্বৰজন বলাৰৰ কথা ক'বলৈ যাওঁ, তেওঁ এজন ভাৰতীয় বলাৰ, ভাৰতৰ স্পিনৰ যাদুকৰ বুলি যাক কোৱা হয় অনিল কুম্বলে। অনিল কুম্বলে IPLৰ দ্বিতীয় সংস্কৰণ অৰ্থাৎ 2009 বৰ্ষৰ IPLতে তেওঁ এই ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছিলে, আৰু তেওঁ মাত্ৰ 3.1 অভাৰ বলিং কৰি পেলাই মাত্ৰ 5 ৰান খৰচ কৰিছিলে আৰু 5টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিলে। আৰু ইয়াৰে আটাইতকৈ ভাল কথাটো হ'ল যে তেওঁ 3.1 অভাৰ বলিং কৰিছিলে হয়, কিন্তু তাৰ ভিতৰত এটা অভাৰ তেওঁ মেডেন অভাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু অনিল কুম্বলে 2009 বৰ্ষৰ IPLৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ হৈ পেলাই খেলখন খেলিছিলে, আৰু তেওঁ ৰাজস্থান ৰয়েলছৰ বিপক্ষে সেই ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছিলে। ইয়াৰ পিছতে 3 নম্বৰজন খেলুৱৈৰ কথা ক'বলৈ গ'লে 3 নম্বৰজন বলাৰ হৈছে অষ্ট্ৰেলিয়াৰ এজন লেগ স্পিনাৰ, আৰু এই তালিকাত লেগ স্পিনাৰে 2টাকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এডাম জাম্পাই 10 মে 2016 চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে খেলখনত তেওঁ ব্যক্তিগত 4 অভাৰ সম্পূৰ্ণ বলিং কৰিছিলে আৰু 19 ৰান খৰচ কৰাৰ বিপৰীতে তেওঁ 6টাকৈ উইকেট দখল কৰি পেলাই এই তালিকাৰ 3 নম্বৰ স্থানত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। তেতিয়াহ'লে এটা কথা কোৱা হয় যে T20 ক্ৰিকেটত স্পিনাৰৰ অলপ দপদপনি বেছি, কিন্তু সেই কথাটো প্ৰত্যেকখন খেলতে আমি দেখিবলৈ প্ৰায় পোৱা যায় যে স্পিনাৰে T20 ক্ৰিকেটত অলপ বেটছমেনক বান্ধি ৰাখিবলৈ সক্ষম হয় ৰান কৰাত, আৰু উইকেটো সেইমতে দখল কৰিবলৈ সক্ষম হয়। এতিয়া আহোঁ 2 নম্বৰজন বলাৰৰ কথা। 2 নম্বৰজন বলাৰ হৈছে পাকিস্তানৰ অলৰাউণ্ডাৰ বুলি কোৱা হৈছিলে এটা সময়ত সোহেল তানভীৰ। অলপ অদ্ভুত ষ্টাইলত বলিং কৰা সোহেল তানভীৰে 2008 বৰ্ষৰ IPLৰ প্ৰথমটো সংস্কৰণতে তেওঁ সেই ৰেকৰ্ডছ নিজৰ নামত কৰিবলৈ সক্ষম হৈছিলে, আৰু তেওঁ 6টাকৈ উইকেট দখল কৰি পেলাই এই তালিকাত 11 বছৰ তেওঁ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলে। কিন্তু 2019 বৰ্ষত সেই ৰেকৰ্ডছ বেলেগ এজন বলাৰে কাঢ়ি লৈ গুচি গ'ল তেওঁৰ পৰা, আৰু তেওঁ 2008 বৰ্ষত ৰাজস্থান ৰয়েলছৰ হৈ খেল খেলিছিলে, আৰু ৰাজস্থান ৰয়েলছ 2008 বৰ্ষত চেম্পিয়ন দল হৈছিলে প্ৰথমবাৰৰ কাৰণে। প্ৰথমটো সংস্কৰণ তেওঁলোকে জিকিবলৈ সক্ষম হৈছিলে। সোহেল তানভীৰে চেন্নাই ছুপাৰ কিংছৰ বিপক্ষে খেলখনত 4 অভাৰত 14 ৰান খৰচ কৰি 6টাকৈ উইকেট দখল কৰি পেলাই এই লিষ্টৰ দ্বিতীয় স্থানত বৰ্তমান নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে মেটছৰ শ্ৰেষ্ঠ বলিং ফিগাৰ্ছৰ কথা ক'বলৈ গ'লে 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৱেষ্ট ইণ্ডিজৰ এজন বেগী বলাৰ আলজাৰি জোচেফ। আলজাৰি জোচেফে 6 এপ্ৰিল 2019ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে 3.4 অভাৰ বলিং কৰিছিলে আৰু 12 ৰানহে খৰচ কৰিবলৈ সক্ষম হৈছিলে আৰু 6টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিলে। আৰু এই ফিগাৰ্ছটোৱে হৈছে বৰ্তমানলৈকে IPLৰ শ্ৰেষ্ঠ ফিগাৰ। তেতিয়াহ'লে আগন্তুক বৰ্ষত এই সকলোবোৰ ৰেকৰ্ডছ কোনজন বলাৰে আপোনালোকে ভাবিব পাৰে যে ভংগ কৰিব পাৰিব এই ৰেকৰ্ডছসমূহ, আৰু এই ৰেকৰ্ডছসমূহ ভংগ কৰি নিজৰ নাম 1 নম্বৰ স্থানলৈ লৈ আহিবলৈ সক্ষম হ'ব? তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ইমানখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।